পুনৰ ৰাজ্যত শিক্ষকৰ অমানৱীয় কাণ্ড দেখি সকলোৰে চকু কপালত উঠিছে। এইবাৰ ব্লেডমেন হিচাপে এজন স্কুলীয়া শিক্ষক প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ব্লেডেৰে নিশংসভাৱে আক্ৰমণ কৰিলে শিক্ষকজনে। কিন্তু কেৱল ইমানেই নহয়, নিশংসভাৱে আক্ৰমণ কৰা যুৱতীগৰাকী আছিল লম্পট শিক্ষকজনৰ নিজৰ খোলখালী। লম্পট ভনীয়েকে আক্ৰমণ কৰা দেখি ভগ্নীক বচাবলৈ দৌৰি আহে আন কনিষ্ঠ ভগ্নী। কিন্তু ভগ্নীক বচাবলৈ অহা খোলখালীকো আক্ৰমণ কৰে ফিৰিয়েকে। বৰ্তমান লম্পট ভিনীয়েকৰ আক্ৰমণত আহত দুই ভগ্নী সম্প্ৰতি চিকিৎসাধীন হৈ আছে নলবাৰী অসামৰিক চিকিৎসালয়ত। উল্লেখ্য যে শিক্ষক ভিনীয়েকে দীৰ্ঘদিনৰ পৰা এগৰাকী খোলখালীক আগবঢ়াই আহিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু অসৎ চৰিত্ৰৰ মজিম খান নামৰ ভিনীয়েকৰ সেই প্ৰস্তাৱ বাৰে বাৰে নাকচ কৰি আহিছিল খোলখালীয়ে। সেই প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই লম্পট ভিনীয়েকে মুকুলমুৱাস্থিত শহুৱেকৰ ঘৰলৈ আহি ব্লেডেৰে আক্ৰমণ কৰে তেওঁৰ খোলখালীক। এতিয়া মন কৰিবলগীয়া যে সমাজখন আগবঢ়াই লৈ যোৱাত শিক্ষাগুৰুসকলক যি প্ৰাধান্য দিয়া হয়, তেনেস্থলত এনেবোৰ মানসিকতাৰ শিক্ষকৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো উচিত, সেয়া অতিকৈ উল্লেখনীয় বিষয়। ব্যুৰো ৰিপৰ্ট, আছাম 24।